আছোঁ তো আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ বলিবাৰীত তো আমাৰ ঘৰৰ পৰা ওলাই কি এটা শিৱ মন্দিৰ আছে তো আপোনালোকক আমি মন্দিৰ দেখাব বিচাৰিম আপোনালোকে চাওক তো আপোনালোকে দেখিছে শিৱ মন্দিৰ কিমান ধুনীয়া তো আৰু আছে আমাৰ এইখিনিতে নামঘৰ বৰখাল নামঘৰ তো আপোনালোকক আমি দেখাবলৈ ব্ৰহ্মপুত্ৰখন যোনখন আমাৰ ঘৰৰ পাছফালে তো আপোনালোকক দেখাবলৈ গৈ আছোঁ ইমান ভালকৈ দেখাব নোৱাৰিম চাগে কাৰণ কি ৰাস্তাটো বহুতে বেয়া যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম আহক আপোনালোকে চাই যাওক তো আমি নদীলৈ আহি আছোঁ নদীৰ ৰাস্তাটো আপোনালোকক দেখাব বিচাৰোঁ কিমান লেতেৰাই দেখিছেই বহুত কষ্ট কৰি আহি আছোঁ তো ইয়াতে মাছ মাৰি আছে আপোনালোকক এতিয়া দেখাম কিমানখিনি মোৰ ফোনটো বাৰু ইমানো ভাল নহয় আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাব চেষ্টা কৰিম মই আৰু মোৰ ভাইটি আহিছোঁ আপোনালোকক দেখাবলৈ আহকচোন আপোনালোকে চাব এতিয়া এয়া দেখিছে কিমান ধুনীয়া লাগিছে বেকগ্ৰাউণ্ডটো মানে পাহাৰটো দেখাই লৈ পেলাই ভিডিঅ'টো এইখিনিতে সামৰণি কৰিম আৰু খাম বুলি আহিছোঁ পাহাৰটো এইটো আপোনালোকে দেখিব পাৰিছে ইমানো ওপৰলৈ উঠিব নোৱাৰি খুব বিশেষকৈ জংঘল আৰু আপোনালোকক দেখাবলৈ আহক আপোনালোকক চেষ্টা অকণ কৰিম আৰু এইবোৰ এইটো পাহাৰটো দেখিছে খুব সৰু পাহাৰ এইবোৰ বৰ ভাল লাগে ওপৰৰ পৰা চাই এতিয়া বৰ্তমান আপোনালোকে অহা যোৱা ৰাস্তাটো আপোনালোকক দেখাম এইটো অহা যোৱা ৰাস্তাটো যোনটো ৰাস্তা আপোনাৰ এতিয়া পূৰা জংঘল হৈ গ'ল মানে তো আপোনালোকে আহিব কেতিয়াবা তেজপুৰত ফুৰিবলৈ আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তো লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰি দিব মোৰ ইউটিউব একাউণ্টৰ এইটো নতুনটি ভিডিঅ' ফাৰ্ষ্ট ভিডিঅ' যদি কিবা ভুল হৈছে আপোনালোকে মাফ কৰিব ক্ষমা কৰিব আৰু যদি ভাল পাইছে এটা কমেণ্ট কৰি দিব বাই বাই